নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। নতুনকৈ এটা চাকৰি ভেকেঞ্চি লৈ আহিছোঁ, য'ত ওলাইছে 309টা পোষ্ট। ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। দৰমহা প্ৰায় 40,000 টকাকৈ মাহিলী দিব। কেনেকৈনো আবেদন কৰিব, কিনো পোষ্ট হয়, কোননো ইলিজিবল হয় বা কেনেকৈ আবেদন কৰিব, সকলোবিলাক এই ভিডিঅ'টোতে জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো যদি নতুনকৈ ভিজিট কৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এইটো যদি আমি চাবলৈ যাওঁ তেন্তে ভাৰতৰ বিমান বন্দৰ কৰ্তৃপক্ষই 3 শতাধিক পদত নিযুক্তিৰ বাবে অৰ্হতাপূৰ্ণ প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ভাৰতৰ বিমান বন্দৰ কৰ্তৃপক্ষ, যদি ইংৰাজীত ক'বলৈ যাওঁ তেন্তে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। ইয়াত পদ খালী হৈছে এয়াৰ ট্ৰেফিক কণ্ট্ৰলত জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে 309টা পোষ্ট আছে। ইয়াত যদি চাওঁ তেন্তে আনৰিজাৰ্ভৰ কাৰণে 125টা ভেকেঞ্চি আছে। তাৰপিছত 30টা আছে আৰু OBC NCLৰ কাৰণে 72টা পোষ্ট আছে। SCৰ কাৰণে 55টা আৰু STৰ কাৰণে 27টা আছে। UBCৰ কাৰণে আপোনালোকে চাই ল'ব পাৰিব। নেক্সট যদি চাওঁ, দৰমহা 40,000ৰ পৰা 1,40,000 পৰ্যন্ত দিব। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা যদি চাওঁ তেন্তে পদাৰ্থবিদ্যা আৰু গণিতসহ বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী অথবা যিকোনো বিষয়ত ইঞ্জিনিয়াৰিং পূৰ্ণকালীন নিয়মিত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব, অৰ্থাৎ ফিজিক্স আৰু মেথছত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, স্নাতক ডিগ্ৰীধাৰী। আৰু তাৰোপৰি ইঞ্জিনিয়াৰিং কৰিলেও আবেদন কৰিব পাৰিব। বয়সৰ সীমা যদি চাওঁ তেন্তে সৰ্বোচ্চ 27 বছৰ হ'ব লাগিব। আৰু ইয়াত ৰিলেক্সেশ্যন দিব ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কাৰণে। আৰু আবেদনৰ মাচুল যদি চাওঁ তেন্তে অন্য মাচুল 1,000 টকা। বাকী SC ST মহিলা, প্ৰতিবন্ধী বা শিক্ষা নবিচাৰৰ কাৰণে কোনো ধৰণৰ মাচুল নাই। ইয়াৰ কাৰণে অনলাইন আবেদন ইতিমধ্যে হৈ আছে আৰু আবেদনৰ অন্তিম তাৰিখটো হৈছে 24 মে'। যদি আপোনালোকৰ ৰিলেটিভছত কোনোবা আছে বা এনেকুৱা ধৰণৰ চাকৰি আপডেট বিচাৰি আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।